গুড মৰ্ণিং অসম। আজি হৈছে বুধবাৰ 4 অক্টোবৰ। মই লৈ আহিছোঁ আপোনালোকৰ বাবে আজিৰ দিনটোৰ ৰাশিফলসমূহ। গতিকে বলক পলম নকৰি আমি আৰম্ভ কৰোঁ। প্ৰথমতেই আজি আমি আহিছোঁ মেঘ ৰাশিৰ ফলাফলসমূহলৈ। ব্যস্ত দিনজোৰাৰ পিছতো আপোনাৰ স্বাস্থ্য ভালে থাকিব। আপুনি আজি নিজৰ জীৱন সংগীৰ লগত আলোচনা কৰি ভৱিষ্যতক আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হ'ব। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ প্ৰয়াস কৰিব। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰৰ যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্ক কৰাৰ আগতে বেলেগৰ চাপত কাণ নিদিব। যিসকল লোকে ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। জীৱনসংগীৰ লগত এক আৰামদায়ক দিন অতিবাহিত কৰিব পাৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আহিছোঁ আজি বৃষ ৰাশিৰ ফলাফলসমূহলৈ। আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি আৰু ইয়ে শুদ্ধ চিন্তাধাৰাদি মানুহক আলোকিত কৰিব পাৰে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱাৰ বাবে আপোনাক আশ্চৰ্য হৈ যাব পাৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আজিৰ দিনটোত আপুনি বহুত সক্ৰিয় হৈ থাকিব আৰু বহুত মানুহৰ লগত দেখা কৰাৰ সৌভাগ্য হ'ব। মানুহ আপোনাৰ পৰা উপদেশ বিচাৰিব আৰু আপুনি যিয়ে নকওক কিয় একো কোৱা অবিহনে আপোনাৰ কথা মানি ল'ব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহু মূল্য সময় বৰবাদ হৈ যাব। আজি দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠ দিন হ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতেই আমি আহিছোঁ মিথুন ৰাশিৰ ফলাফলসমূহলৈ। মনৰ শান্তিৰ কাৰণে কিছু সময় নিজৰ ঘনিষ্ঠ বন্ধুবৰ্গৰ লগত অতিবাহিত কৰক। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত ভাল হ'ব। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাক দিনটো আৰু সুখী কৰি তুলিব পাৰে। আজি আপোনাৰ হাঁহিত কোনোবা আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ না কোনো ছন্দ, কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাক এটা বেলেগ উৰ্জা দেখা যাব। আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। হিতকাৰী গ্ৰহ এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। ভুল বুজাবুজিৰ এক দীঘলীয়া সময়ৰ অন্তত সেই সন্ধিয়া আপুনি জীৱনসংগীৰ প্ৰেমৰ এক ধুনীয়া উপহাৰ লাভ কৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আগবাঢ়িছোঁ আমি কৰ্কট ৰাশিৰ ফলাফলসমূহলৈ। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। যিসকলৰ এতিয়ালৈ মাহিলী দৰমহা নাই অহা সিহঁতৰ পইচাৰ অভাৱ হ'ব পাৰে আৰু বন্ধুৰ পৰা পইচাৰ ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। আপোনাৰ কথাত নিয়ন্ত্ৰণ ৰাখক, কাৰণ ইয়াৰ বাবে আপুনি বহুত বৰিষ্ঠ ব্যক্তিক নিজৰ কথা দি আহত কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ'ব আপুনি শান্ত হৈ থাকক। মনত ৰাখিব, সংবেদনশীল কামৰ জৰিয়তে আপুনি জীৱনটোক এক অৰ্থ প্ৰদান কৰিব পাৰে। সিহঁতক অনুভৱ কৰিব দিয়ক যে আপুনি সঁচাকৈয়ে সকলোৰে কথা চিন্তা কৰে। প্ৰেমৰ পিনেদি চাব গ'লে আজি আপোনাৰ জীৱন সীমাহীন আনন্দসমূহ উপভোগ কৰিব পাৰে। ব্যৱসায়িকভাৱে এটা আজি ভাল দিন। ব্যৱসায়ৰ বাবে হঠাৎ কৰা যাত্ৰা ধনাত্মক পৰিণাম দিব। দিনৰ আৰম্ভণি কিমানেই ক্লান্তিকৰ নহওক কিয়, যেনেকৈ দিন আগবাঢ়ি যাব তেনেকৈ আপোনাৰো ভাল ফল প্ৰাপ্ত হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰে। বিবাদৰ এক দীঘলীয়া সময়ে আপোনালোকৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সমস্যাটোক অৱহেলা কৰাটো ঠিক নহ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আহিছোঁ সিংহ ৰাশিৰ ফলাফলসমূহলৈ। সুখী জীৱনৰ বাবে আপোনাৰ জেদী আৰু বেপৰোৱা স্বভাৱক বৰ্জন কৰক, কাৰণ ইয়াৰ ফলত অকল সময় বৰবাদ হয়। যদি আপুনি ছাত্ৰ হয় আৰু বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিছে, তেন্তে আপোনাৰ ঘৰৰ আৰ্থিক সংকটে আপোনাৰ ভাগ্য বিষম কৰিব পাৰে। এনেকুৱা ভাৱ হয় যে পাৰিবাৰিক দিশত আপুনি ইমান সুখী নহয় আৰু আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰত্যেক কথাতে প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। যি কাম আপুনি কৰিছে তাৰ শ্ৰেয় আন কাৰোবাক লৈ যাব নিদিব। ঘৰৰ সৰু সদস্যক লৈ লগত আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। কিছুমান মানুহে বিবাহ সম্পৰ্কটো অকল কাজিয়া আৰু যৌন সম্পৰ্কত কেন্দ্ৰ কৰি ঘূৰি থাকে বুলি ক'ব খোজে, কিন্তু আজি আপুনি সকলোৰে অৱস্থা শান্ত বুলি অনুভৱ কৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতেই আজি আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ ফলাফলসমূহলৈ। কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণীয় কৰি তুলিব। যদিও পইচা
আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডলীত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। যেতিয়া আপুনি নিসংগতা অনুভৱ কৰিব, পৰিয়ালৰ সহায় লওক। ই আপোনাক অৱসাদৰ পৰা বচাব, লগতে আপোনাৰ বেছি গভীৰ নিৰ্ণয় লোৱাত সহায় কৰিব। প্ৰেমৰ দৃষ্টিকোণেদি চালে আজি আপোনাৰ দিনটো আজিৰ বাবে বহুত বিশেষ বুলি প্ৰমাণিত হ'ব। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল, আজি স্থগিত হ'ব পাৰে। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে, যাৰ অদূৰ ভৱিষ্যতৰ পৰিণাম বৈবাহিক জীৱনত নয়াৰ্থক প্ৰভাৱ পেলাব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ ফলাফলসমূহলৈ। আপোনাৰ বেপৰোৱা আৰু জেদী স্বভাৱক নিয়ন্ত্ৰণত ৰাখক, বিশেষকৈ কোনোবা পাৰ্টিত চম্ভালি থাকক, কাৰণ এনেকুৱা হ'লে তাত পৰিস্থিতি বেয়াৰ ফালে ঢাল খাব পাৰে। যিসকল লোকে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল, আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। যদি আপোনাৰ অনুভৱ হয় যে আপোনাৰ প্ৰেমাস্পদ আপোনাৰ মনৰ কথা বুজি পাব চেষ্টা নকৰে, তেন্তে আজি আপুনি দিনটো তেখেতৰ লগত কটাওক আৰু আপোনাৰ কথাখিনি স্পষ্টভাৱে তেখেতৰ আগত খুলি কওক। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন। বহুদিনৰ পৰা বিচৰা নাম আৰু সন্মান আজি সিহঁতে পাব। ব্যৱসায় কৰা মানুহবোৰ আজি পৰিয়ালৰ মানুহক বেছি সময় দিব চেষ্টা কৰিব। ইয়াৰ ফলত পৰিয়ালৰ সামঞ্জস্যৰ সৃষ্টি হ'ব। আপোনাৰ কোনোবা পুৰণি বন্ধু আজি আপোনাৰ ওচৰলৈ আপোনালোকৰ অৰ্থাৎ আপোনাৰ আৰু আপোনাৰ জীৱনলগৰীৰ বহুতো ধুনীয়া স্মৃতিলৈ আহিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতেই আজি আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ ফলাফলসমূহলৈ। আবেলিৰ সময়ত অলপ আৰাম কৰক। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন বিৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। ঘৰত কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি আজি চিন্তিত থাকিব। আপুনি তেখেতৰ লগত কথা পাতিব লাগে। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পাছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়খন সুখৰ লহৰা আনিব পাৰে। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। নিজৰ মনক নিয়ন্ত্ৰণ কৰাৰ শিকক, আৰু কিয়নো বহু সময়ত আপোনাৰ মনৰ শুনি আপুনি নিজৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে। আপুনিও আজি এনেকুৱা কিবা কৰিব পাৰে। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পিছতে আজি আমি আগবাঢ়িছোঁ ধনুৰাশিৰ ফলাফলসমূহলৈ। সফলতা ওচৰত থকা স্বত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল, সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে শ্ৰেয়। পাৰিবাৰিক মৰ্চাত সকলো বস্তু ভালভাৱে গৈ থাকিব, আৰু আপোনাৰ যোজনাসমূহৰ বাবে আপুনি পূৰ্ণ সহযোগ লাভ কৰিব। আপোনাৰ প্ৰেমাস্পদ আজি আপোনাৰ কথা শুনাতকৈ বেছি নিজৰ কথা প্ৰকাশ কৰাত বেছি গুৰুত্ব দিব। ফলস্বৰূপে আপুনি অলপ বিৰক্ত হ'ব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে, সেইবোৰে আপোনাক লগৰ সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। আজি আপুনি নিজৰ জীৱনলগৰীৰ দৈৱিক ৰূপ দেখাৰ সৌভাগ্য হ'ব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ আজি মকৰ ৰাশিৰ ফলাফলসমূহলৈ। আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কামৰ সাধাৰণতে কৰোঁতে দিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল, সেইবোৰৰ ফল আজি পাব। পূৰ্বপুৰুষৰ সম্পত্তিৰ খবৰ আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সুখৰ খবৰ আনিব পাৰে। যিসকল লোক নিজৰ প্ৰেমীৰ পৰা দূৰত থাকে, আজি প্ৰেমীৰ কথা সিহঁতৰ মনত পৰিব পাৰে। ৰাতি প্ৰেমাস্পদৰ লগত বহুত সময় ফোনত কথা হ'ব পাৰে। আজি দিনাখন অফিচত সকলো প্ৰকৃততে আপোনাৰ বাবে দিন ভাল কৰিব কাৰণে যেন ৰখি আছে। কাৰণ আজি আপুনি তাক সম্বৰ্ধনা জনাইছে যোনে আপোনাক বেয়া পায়। জীৱনৰ জটিলতা বুজিবলৈ আজি বৰ বৰিষ্ঠজনৰ লগতে আজি সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন লগৰী এগৰাকী দেৱদূতৰ দৰে সদায় আপোনাৰ যত্ন ল'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ ফলাফলসমূহলৈ। নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব পাৰে। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব। আপোনাৰ প্ৰেম প্ৰসংগৰ বিষয়ে বেছি ইফাল সিফাল কথা
কৈ নুফুৰিব। অফিচত এক আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালিত গোটেই দিন অতিবাহিত কৰিব পাৰে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহা বাবে আপোনাৰ জীৱন সংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আমাৰ শেষৰ ৰাশিফলটো হৈছে মীন ৰাশিফল। বন্ধু আৰু পৰিয়ালত সদস্যৰ লগত ফূৰ্তি তামাচাৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুতখিনি সুখানুভূতি দিব। মনোৰঞ্জনৰ আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়া আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। প্ৰেমিক যুগলে পৰস্পৰৰ পাৰিবাৰিক ভাৱনাসমূহ বুজিব চেষ্টা কৰক। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। যাত্ৰা আপোনাৰ বাবে বহুত আনন্দদায়ক আৰু লাভদায়ক বুলি প্ৰমাণিত হ'ব। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহ বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। আপোনাৰ দিন শুভ হওক। গতিকে সতীৰ্থসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ' আপোনালোকে পায় আৰু নিজৰ দিনটো ৰাখিবলৈ কথা জানিব পাৰে। গতিকে আজিলৈ ইমানেই আছিল। বাই বাই, জয় আই অসম।